নগাঁও আৰু মৰিগাঁও জিলাৰ মানুহৰ বাবে আছে এটা ভাল খবৰ। আপুনি মীন পালন কৰে নেকি? যদি কৰে তেনেহলে ভিডিঅটো আপোনাৰ কাৰণে। কম মূল্যত এতিয়া যিকোনো মাছৰ পোনা পাব। ভাল প্ৰজাতিৰ চিতল মাছৰ পোনা, লোকেল শিঙি মাছৰ পোনা, গোল্ডেন কালাৰ আমুৰ কাপ মাছৰ পোনা, ৰূপচান্দা মাছৰ পোনা, লোকেল মাগুৰ শিঙি মাছৰ পোনা, আপোনাৰ যি মাছৰে পোনা লাগে তলত স্ক্ৰীনত নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। বৰ্তমান অসমৰ বজাৰত বহুলভাৱে পোৱা এবিধ মাছ হ'ল ৰূপচান্দা। অসম, বাংলাদেশ, পশ্চিমবংগৰ ৰূপচান্দা নামেৰে জনাজাত এই মাছবিধক বহুতে সাগৰীয় পমফ্ৰেট বুলি ক'ব খোজে। কম কাঁইটযুক্ত মঙহাল এই মাছবিধ আমাৰ ক্ৰেতা বিক্ৰেতাৰ মাজত অধিক জনপ্ৰিয়। চিতল মাছৰ পোনা মেলাৰ ফলত কাপ মাছখিনিৰ অসুবিধাটো নহয়েই, বৰং লাভহে হয়। চিতল মাছ মাংসহাৰী মাছ। পুখুৰীত সাধাৰণতে প্ৰাকৃতিকভাৱে বহুতো প্ৰজাতিৰ অলাগতিয়াল মাছ অৰ্থাৎ পালনৰ ব্যতিৰেকে পুখুৰীত থকা আন মাছ, কীট পতংগ, বেকুলি, লালুকি, অবাঞ্ছিত মোৱা, দাৰিকণা আদি মাছৰ আবাদী থাকে। এইবোৰ পালনীয় কাপ মাছখিনিৰ বাবে ক্ষতিকাৰক, কাৰণ এইবোৰে কাপ মাছৰ খাদ্য শৃংখলৰ এক বুজন অংশ অপচয় কৰে। এই অলাগতিয়াল বা অসংগত মাছ, পোক পতংগ আদি জীৱ সমষ্টিক নিয়ন্ত্ৰণ কৰি কাপ মাছখিনিক ৰৌ, বাহু, মিৰিকা আদি বাঢ়িবলৈ প্ৰশস্ত কৰি দিবলৈ চিতল মেলাটো অতি দৰকাৰী। সৰু মুখৰ চিকাৰী মাছ চিতলে এইবোৰ নিৰ্মূল কৰি কাপ মাছখিনিক সুবিধা কৰি দিয়ে। সেইকাৰণে আপোনাৰ পুখুৰীত চিতল মাছ পুহিব। আপোনাৰ যদি চিতল মাছৰ পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব। আপোনাৰ যদি মাছৰ পোনা লাগে যোগাযোগ কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। এই মাছবিধৰ বৃদ্ধিৰ হাৰ অতি খৰতকীয়া হোৱাৰ বাবে আমাৰ বহু মীন পালকে এই মাছবিধ বৰ্তমান নিজৰ পুখুৰীত পালন কৰা দেখা পোৱা গৈছে। আপোনাৰ যদি চিতল মাছৰ পোনা লাগে, ৰূপচান্দা মাছৰ পোনা লাগে, আমুৰ কাপ, গোল্ডেন আমুৰ কাপ মাছৰ পোনা লাগে, আৰি মাছৰ পোনা লাগে, শিঙি মাগুৰ মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰিব পাৰে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।